বিয়া নোহোৱাকৈ কেইজন আছে হাত দাঙকচোন গোটেই ওপৰত কিমান আছে বিয়া নোহোৱা ওপৰত বিয়া হোৱাবিলাককে বহাই দিছে নেকি আৰু এবাৰ ওপৰত বিয়া নোহোৱাখিনি হাত দাঙক আমাৰ অসমীয়া মানুহে এটা নতুনকৈ গুণ আহৰণ কৰিছে বিয়াটো বহুত দেৰিকৈ পাতে চাকৰি হ'ব বুলি বিয়াৰ কাৰণে ৰখি থাকে এতিয়া চাকৰি হৈ গ'ল নহয় গতিকে 4-5 মাহৰ ভিতৰত বিয়াখন পালকৈ পাতি দিব লাগে হ'ব ৰাজ্যবাসীৰ বাবে এই মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ অহা হৈছে আৰু প্ৰথমটো খবৰ হৈছে ঠিকাভিত্তিক ষ্টেট পুল শিক্ষকসকলৰ বাবে ঠিকাভিত্তিক ষ্টেট পুল শিক্ষকসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হৈ যায় আৰু বৈঠকত অনুষ্ঠিত হোৱাৰ পাছত ঘোষণা কৰা হয় যে চৰকাৰত সোমোৱাৰ দিনাখনৰে পৰা চৰকাৰী দৰমহা পাব ঠিকাভিত্তিক শিক্ষকসকলে আৰু চৰকাৰীকৰণ কৰা দিনৰে পৰা চৰকাৰী কৰ্মচাৰী হ'ব ঠিকাভিত্তিক শিক্ষকসকল বেংক ডেটত চাকৰি দিয়াটো সম্ভৱ নহয় শিক্ষকৰ অভাৱ অভিযোগ সন্দৰ্ভত এই বৈঠকত মত বিনিময় কৰা হয় আৰু 2012 চনত উত্তীৰ্ণ হোৱাসকলে দুটা বিকল্প লাভ কৰিব এই বৈঠকত এই সন্দৰ্ভত আলোচনা কৰা হয় আৰু 30,000 শিক্ষকৰ সৈতে তেওঁলোকে আলোচনা কৰি জনাব আৰু বৈঠকত উপস্থিত থাকে মন্ত্ৰী ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে এভিড পেইন কিলাৰক লৈ সতৰ্কবাণী জাৰি কৰিছে ভাৰত চৰকাৰে পেইনকিলাৰে মাতিব পাৰে ভয়ংকৰ বিপদ আপোনালোকৰ বাবে কাৰণ মেফটল টেবলেটক লৈ দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিছে হাই এলাৰ্ট অতি বিপদজনক হ'ব পাৰে এই মেফটল পেইনকিলাৰ টেবলেট এই টেবলেট সেৱন কৰাৰ ফলত দেখা দিব পাৰে এলাৰ্জিয়ে ভাৰতীয় ফাৰ্মাকোপিয়া আয়োগ চমুকৈ IPCয়ে এই সতৰ্কবাণী জাৰি কৰিছে মেফটল সেৱন কৰিলে হ'ব পাৰে তেজ সম্বন্ধীয় ৰোগ আৰু এই ঔষধটো সাধাৰণতে ঋতুস্ৰাৱ আৰু আৰ্থ্ৰাইটিছত বিষৰ উপশম কৰিবলৈ দিয়া হয় জ্বৰ আৰু দাঁতৰ বিষতো দিয়া হয় এই টেবলেটবিধ মূৰৰ বিষ আঁঠুৰ বিষৰ বাবে বহু লোকে সেৱন কৰে এই টেবলেটবিধ আৰু ইয়াকে লৈ এতিয়া হাই এলাৰ্ট জাৰি কৰিছে স্বাস্থ্য বিভাগে আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে UPIৰ লেনদেন কৰা ব্যক্তিসকলৰ বাবে UPIৰ লেনদেনৰ সীমা বৃদ্ধি কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে গুগল পে ফোনপে ব্যৱহাৰকাৰীসকলৰ বাবে এই ভাল খবৰটো কিছু ক্ষেত্ৰত UPIৰ জৰিয়তে এতিয়াৰে পৰা 5 লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব শিক্ষা আৰু স্বাস্থ্য সেৱাত সৰ্বাধিক 5 লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব গ্ৰাহকসকলে পূৰ্বে সৰ্বাধিক 1 লাখ টকা অনলাইন লেনদেনৰ পৰিমাণ নিৰ্ধাৰণ কৰিছিল RBIয়ে কিন্তু এতিয়া আপোনালোকে অনলাইনত 5 লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব